কোৱা বান্ধৱ। কৰ্ণে শুনা কৃষ্ণৰ কথা মুখে লোৱা হৃদয়ে থাপনা পাতি কৃষ্ণ বান্ধৱে কোৱাচোন। প্ৰহ্লাদেও বুলিছিলে পিতা হিৰণ্য পিতা কোৱাচোন বাছা। শ্ৰীহৰিয়ে হৈছে জগতৰ ঈশ্বৰ। প্ৰভুৰ চৰণত একান্ত মনে শৰণ ল'লে আমাৰ মন প্ৰাণ সকলো পুলকিত হৈ পৰিব। বান্ধৈ কওকচোন। ভগৱান শ্ৰীহৰিয়ে হৈছে ত্ৰেতা যুগৰ ৰঘুমণি, সেই ৰামচন্দ্ৰ, বৃন্দাবনৰ বনমালী
আৰু প্ৰভু তুমিয়েই হৈছা ভকতৰ শিৰোমণি। হে মোৰ গুৰুজন। কৃষ্ণ কৃষ্ণ। আমি কিয় অৱহেলা কৰো হৰি কণ ভজু কৃষ্ণৰ বিনে গতি নাই অ নাই। আমি কিয় অৱহেলা কৰো হৰি কণ ভজু কৃষ্ণৰ বিনে গতি নাই অ নাই। কৃষ্ণৰ বিনে গতি নাই অ নাই। কৃষ্ণৰ বিনে গতি নাই অ নাই। নিৰ্বাহে বান্ধৱ। ও হৰি ৰাম হৰি অ হৰি ৰাম নাৰায়ণ। এই ৰাম হৰি অ হৰি ৰাম নাৰায়ণ। ধৰিবা ধৰিবা বান্ধৱ। সৃষ্টি স্থিতি প্ৰলয়তো তুমি আছা শ্ৰী হৰি চৰণতে দিয়া ঠাই হে। আমি কিয় অৱহেলা কৰো হৰি কণ ভজু কৃষ্ণৰ বিনে গতি নাই অ নাই। কৃষ্ণৰ বিনে গতি নাই অ নাই। কৃষ্ণৰ বিনে গতি নাই অ নাই। নাজানো বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভুৰু চৰণৰ মূৰ গতি সাধিবে হে প্ৰভু, উচিত। কৃপা কৰিবা দেই।